মৰ্নিং ফ্ৰেণ্ড, কবিতা অসমীয়া চেনেলটোত অন্য এটি ভিডিঅ'লৈ মই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। বলক তেন্তে পলম নকৰি ভিডিঅ'টো চাওঁ বলক, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। থেংক ইউ। মই পথাৰলৈ আহিছোঁ। এইয়া ধান কাটি আছে। এইখন কেনেকৈ পাৰ হ'ম? ধান, ছাগলী, গৰু ধান শেষ কৰি দিছে দেই। এইয়া ছাগলী গৰুৱে ধান একদম শেষ কৰি দিছে। এইটা বৌ ধান কাটি আছে। হাই বুলি দি, হাই কাচিখানে দি, হাই দি। লাজ লাগিছে, লাজ লাগে। ঠগা ধান হৈছে। ধাননি দৰা পিছে গোটেই গৰু ছাগলী শেষ কৰি দিছে। আমাৰ ইয়াতে ধান কাটিছে। আপোনালোকৰ ফালে ধান কাটিছেনে? আমাৰ ধান বহুত দিনেই হ'ল ধান কটা। আজি অলপমান আছিলে, তাকো গোটেইখিনি ছাগল গৰুৱে খাই শেষ কৰি দিলে। এতিয়া আমি তাকে দেখাই আছোঁ দেই। পথাৰখন কেনে লাগিছে? চাই থাকক আপোনালোকে, পথাৰখন দেখুৱাম। ধান কাটি আছে আজি আমাৰ অলপমান, বেছি নহয়, আগতে কটা হ'ল। আহি পালোঁ পথাৰ আহি পালোঁ। ধান কাটি আছা? আচ্ছা, কিমান ধান কটা হ'ল? অলপমান হ'লনে? ধানখিনি কিবা হৈছে, কি কয়, ছাগলে গোটেইখিনি খাই শেষ কৰিলে, গতিকে কাটি আছে অলপ অলপকৈ। এয়া বৌ ধান কাটি আছে, গুৰিতে কাটি আছে একদম, নহ'লে যে ধাননিখিনি বেয়া হৈ গৈছে। মানুহটোৰ কালাৰে সলনি হৈ গৈছে চা। মানুহ বেছি নাই আৰু ধানো বেছি নাই, অলপমান আছে। আগতে কটা হ'ল, এতিয়া অলপমান আছে, কিন্তু গৰু ছাগলীয়ে একদম শেষ কৰি দিছে। এতিয়া পথাৰখন চাওকচোন বাৰু, কেনেকুৱা লাগিছে। বেছি ডাঙৰ নহয় বাৰু, সৰু পথাৰখন।
এতিয়া যাওঁ দেই। আপোনালোকৰ বাবে অলপ জলপানৰ ব্যৱস্থা কৰোঁ। এতিয়া 11 বাজিছে। ঠিক আছে ফ্ৰেণ্ড, এতিয়া যাওঁ তেন্তে, গৈ থাকোঁ। গাঁওখনি মোৰ কাষতে ৰূপালী নদী, সেউজীয়া বননি সোণোৱালী ধাননি। সোণোৱালী পথাৰখন কাটি শেষ হৈ গ'ল। এতিয়া আৰু নাই, আৰু বহুত আছিলে ধান, বহুত আগতে কাটিলে। এতিয়া কাটা হ'লেই, আমাৰ অকণমান আছিলে, সেইখিনি আজি কাটিব লৈছে। এতিয়া ঘৰলৈ আহিলোঁ বাৰু, পাম আৰু ঘৰ। আমাৰ গাঁওখন কেনেকুৱা লাগিছে চাবচোন। এয়া আমাৰ ঘৰ পামেই আৰু। এতিয়া ৰাখিছোঁ তেন্তে, বাই।